নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আপোনালোক সকলোকে দিৱস এণ্টাৰটেইনমেণ্টলৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। আৰু ইমান ৰাতিপুৱাই মই ক'লৈ আহিছোঁ আপোনালোকে হয়তো ভিডিঅ'ৰ থাম্বনেইল চাই গম পাইছে। এতিয়া সময় হৈছে 5:40 আৰু মই বিদ্যালয়লৈ খোজকাঢ়ি গৈ আছোঁ। যিহেতু আমাৰ বিদ্যালয়খনৰ নাম হ'ল আনন্দৰাম বৰুৱা একাডেমি আৰু এইখন লাউজানত অৱস্থিত। আৰু ইয়াৰ পৰা আমি আজি এটি শিক্ষা ভ্ৰমণলৈ যাম, গুৱাহাটীলৈ যাম। গুৱাহাটীৰ ছায়েন্স মিউজিয়ামত আমি খানা খাম, তাৰপিছত কলাক্ষেত্ৰ যাম, বালাজী যাম। গতিকে আটাইখিনি ভিডিঅ' হয়তো আপোনালোক দেখুৱাব নোৱাৰিম, যিখিনিলৈকে পাৰোঁ সেইখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আমাৰ বিদ্যালয়খন বেছি দূৰত নহয়, প্ৰায় 1 কিলোমিটাৰমান দূৰ মোৰ ঘৰৰ পৰা। গতিকে বিদ্যালয়লৈ এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু এই আপোনালোকে মোৰ পিছফালে দেখিছে প্ৰচণ্ড কুঁৱলী পৰি আছে। কুঁৱলীৰ মাজেৰে এনেকৈ আহি আছোঁ। মৰ্ণিং ৱাক কৰাও হ'ল, গতিকে খোজকাঢ়ি আহিছোঁ গাড়ীৰ কাষলৈ। ফাইনেলি আহি মই গাড়ীৰ কাষ পালোঁ। আৰু এতিয়া বাকীখিনি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকবৃন্দ ইয়াত আহিছে, আপোনালোকে দেখিছে। আৰু কিছু আহিব আছে, অলপ সময় আমি ৱেইট কৰিব লাগিব তেওঁলোকলৈকে। আৰু এই আমাৰ হিমাংশু ছাৰ, দুইজনৰ নামেই হিমাংশু। আৰু এয়া ভাস্বতী মেম, আৰু এয়া টিংকু ছাৰ, আমাৰ পিকনিকৰ মেনেজাৰ সাহেব। मैनेजर साहब मैनेजर साहब है। उठाम 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 এইটো ভিডিঅ' বনাবি আৰু ভিডিঅ' বনাব লাগিব। এই গোটেই মানুহবিলাক দেখাব লাগিব, হয়নে নহয়? ইউটিউবত চাম আমি, চব মানুহকে দেখাব লাগিব। এই এখেতকো দেখাইছোঁ। চবকে তাতে একদম হেৰি কৰি ল'ম, চব মানুহকে দেখাম। এই মাইনাটোৱে মুখখন কিয় লুকি দিছে? হা, চব মানুহকে। ক'ত উদয় আহিছে? এই আমাৰ উদয় উদয়। আৰু এয়া আমি আহি পালোঁ বাইহাটা চাৰিআলি। এতিয়া আমি গুৱাহাটী অভিমুখে লেফ্ট টাৰ্ণিং ল'ম। এই বাইহাটা চাৰিআলি হৈছে কামৰূপ জিলাৰ এটি অন্যতম ব্যস্ত চাৰিআলি। এতিয়া যিহেতু ৰাতিপুৱা হৈ আছে, গতিকে ভিৰ ভাৰটো অলপ কমি আছে। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান। আৰু ফাইনেলি আমি আহি পালোঁ ছায়েন্স মিউজিয়াম। আৰু ইয়াতে আমি আমাৰ খানা পিনা ইয়াতে কৰিম। ছায়েন্স মিউজিয়ামৰ পিছফালে ঠাই আছে ধুনীয়া, গতিকে তাতে আমি পাৰ্মিশ্যন লৈছোঁ আৰু তাতে খানা খাম। আৰু কিছু সময় আমি ছায়েন্স মিউজিয়ামৰ উদ্যানত সৰু সৰু ল'ৰা ছোৱালী যিহেতু লৈ আহিছোঁ, গতিকে তেখেতসকলক খেলিবলৈ দিম। লগতে ছায়েন্স মিউজিয়ামৰ ভিতৰভাগো দেখুৱাম, লগতে আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব।
আৰু ইয়াত কিছু সময় এনেকৈ চোৱাৰ পিছত আমি কলাক্ষেত্ৰ যাম আৰু বৈশিষ্ট্য যাম, গতিকে সেইবিলাকো আপোনালোক দেখুৱাই থাকিম। সদ্যহতে এতিয়া আপোনালোক ছায়েন্স মিউজিয়ামত কিছু দৃশ্য দেখুৱাম ছায়েন্স মিউজিয়ামৰ, গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হিমাংশু ছাৰে কি ক'বা কোৱা? উপস্থিতি অলপ হৈ লওঁ কি ক'ম তুমি কৈ লৈছো নহয় তাকেতো প্ৰস্তুতি হৈ লওক কি ক'বা এইটো ভিডিঅ' কাটি দিবি এইটো নাকাতো হেৰি অন হৈ আছে নহয় উপস্থিতি হৈ ল'ব লাগে তুমি আমাৰ পিকনিকৰ একদম হেৰি মেনেজিং ডিৰেক্টৰ খাব আমি পোৱা নাই এতিয়ালৈকে খাব লৈছোঁ মাত্ৰ। আচ্ছা আমাৰ মেনেজাৰে খাব পোৱা নাই, বাকীয়ে কি খাব আৰু গম পোৱা গৈছে। মেনেজাৰে কিন্তু খাব পোৱা নাই। চাওক আপোনালোকে কণী, সেই কণী খায়ে আছে। এইটো কিজানি 5 নম্বৰ। ৰাণীয়ে কি ক'বা? আমাৰ নতুন নৱনিযুক্ত টিচাৰ ৰাণী কি ক'বা? কোৱা কিবা এটা কোৱা আৰু নহয় নাই এই কেমেৰা সন্মুখত আনো বুলি কিবা ক'ব খুজিছে, সোপা দি আছে। নাই ক'ব লাগিব। কোৱা মুখত কি আছে? খায়ে আছে কণী খায়ে আছে, সোপা লাগি গৈছে সোপাত। এই কেতিয়া ৰান্না হিমাংশু এওঁৰ হেৰি আজি 1 মাহ মানৰ পৰা বেমাৰ, কিন্তু ভোজ দেখা পাই একদম ৰ'ব পৰা নাই, দাউৰি আছে। আৰু ইফালে জ্যোতিস্মিতা আছে, এইবিলাক বেমাৰী। মাছবিলাক খুলি দিছোঁ, অকণমান খুলি দি। এতিয়া বহুত ভাল লাগিছে। আঞ্চলিক কেন্দ্ৰ বিজ্ঞান কেন্দ্ৰত আহি আমাৰ দিৱস শৰ্মাই যিটো ব্লগ বনাব, সঁচাকৈ ভাল লাগিছে। ভালুক বুলিয়ে ধৰকচোন বাৰু, ভাল লাগিছে। বৈশ্য ডাঙৰীয়ানী আমাৰ আমাৰ ক্ষীৰদা চক্ৰৱৰ্তী আশা কৰ্মী আমাৰ লগত আহিছে। কেনেকুৱা লাগিছে? এই গাৰ্জেনবিলাকে পিকনিকত আহিলে কটা চটা লৈ আহিলে ভাল, কাম কৰিবৰ ভয়তে এইবিলাক নানে। এতিয়া একাংশ গাড়ীবিলাক বহিল, একাংশ এতিয়া বল্লি চব কাটি আছে, কাটাই কাটি আছে। তোমালোকে যিমান পাৰে কম লাহে কাট, এতিয়া অলপ বহি বৰ হয় না? বাকী পিকনিক ভালে হৈছে বাৰু। কণী খালে, ব্ৰেড বাটাৰ খালে। এতিয়া ল'ৰা ছোৱালীয়ে পূৰা মিউজিয়ামত ঘূৰি আছে। বাকী সহযোগ সকলোৰে আছে, ভালে লাগিছে বাৰু। আমি এতিয়া পৰৱৰ্তী যাম হেৰি কলাক্ষেত্ৰৰ পৰা আমি ভাত খাম, খাই পেলাই ল'ৰা ছোৱালী কিছু পাৰ্কত ঘূৰিব, ছায়েন্স মিউজিয়াম চাব। তাৰপিছত আমি মানে পুনৰ ৰিটাৰ্ণ হ'ম। হওঁতে যদি সময়টো ৰাহি হয়, ল'ৰা ছোৱালী যদি ভাগৰি নাযায়, আমি এই ভূপেন ঘূৰিব লাগে বেছিকৈ অলপ। আমি বালাজী সোমাই দিম। হয়, বালাজী সোমাই দিম। ধন্যবাদ। ঋকিষ্ণা নাথৰ মাতৃ কংকনা নাথ, তাৰপিছত আৰু মুকুলৰ মুন্মী নাথৰ মাতৃ জিজ্ঞাসা মাত, আৰু দেখে আমাৰ জুনুমণি নাথ ঋষিতা নাথৰ ফুলকুমলীয়া মাতৃ, আমাৰ ঋকুমণি নাথ পল্লিকা নাথৰ এগৰাকী মাতৃ। এওঁলোকে কি কৰি আছে? কিয় দৌৰিছা? আৰু এয়া হৈছে ছায়েন্স মিউজিয়ামৰ পিছফালে থকা উদ্ভিদ উদ্যান। আৰু ইয়াতে আপোনালোকে দেখিছে এইবিলাক বিভিন্ন জীৱ জন্তুৰ স্থিৰ মূৰ্তি ইয়াতে স্থাপন কৰি থোৱা হৈছে। বিভিন্ন পৌৰাণিক স্থিৰ মূৰ্তি আছে, ডাইনছৰ আছে, চিম্পাঞ্জী আছে, কাছ আছে, যিবিলাক আমাৰ পুৰণিকলীয়া জীৱ জন্তু, সেইবিলাকৰ মানে ইয়াতে স্থিৰ মূৰ্তিসমূহ স্থাপন কৰি থৈছে। সৰু সৰু শিশুসকলৰ কাৰণে এনেকুৱা বস্তুবিলাক চোৱাটো অতি দৰকাৰ, কাৰণ তেওঁলোকে ডাইনছৰ, চিম্পাঞ্জী এনেকুৱা জীৱ জন্তুসমূহ যিহেতু চিনি নাপায়, গতিকে তেওঁলোকৰ কাৰণে এনেকুৱা উদ্যানসমূহ চোৱাটো অতি জৰুৰী। ভিডিঅ'টো অলপ দীঘল হ'ব, কাৰণ এইবিলাক নেদেখুৱালেও ভিডিঅ'টি আধৰুৱা যেন হ'ব, কাৰণ এইবিলাক আপোনালোকে যদি শিশুসকলক দেখুৱায় তেতিয়াহ'লে তেওঁলোকে জীৱ জন্তুসমূহ জানিব পাৰিব, লগতে তেওঁলোকৰ মনত ধৰি ল'ব যে এইবিলাক জীৱ জন্তু আগতে আছিলে, এতিয়া বিভিন্ন কাৰণত বিলুপ্তিৰ পথত এইবিলাক মানে বিলুপ্তি হৈছে। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীসমূহকো এই ভিডিঅ'সমূহ দেখুৱাব, যাতে তেওঁলোকে এনেধৰণৰ জীৱসমূহ চিনি পোৱাত সহায়ক হয়। আৰু এইদৰে বিদ্যালয়ৰ কণ শিশুসকলে খেলা ধূলাত ব্যস্ত হৈ আছে। আৰু এইদৰে আপোনালোকেও আপোনালোকৰ শিশুসকলক যাতে শৈক্ষিক ভ্ৰমণ বা এনেকুৱা ছায়েন্স মিউজিয়ামৰ বিভিন্ন ঠাইলৈ
আৰু আমাৰ কণ মইনাহঁতৰ অনুৰোধ ৰক্ষা কৰি মই এবাৰ চুলনাত উঠিলোঁ। এওঁলোকে বহুত অনুৰোধ কৰিছিলে যে ছাৰ আপুনি উঠক, গতিকে তেওঁলোকক মানসিক সন্তুষ্টি দিবৰ কাৰণে মই এবাৰ উঠি চালোঁ। মোবাইলৰ বেটেৰী চাৰ্জ শেষ হৈছে, গতিকে ইয়াৰ পিছত আপোনালোকক মই কলাক্ষেত্ৰ আৰু বালাজীৰ দৃশ্যসমূহ দেখুৱাব নোৱাৰিলোঁ। অৱশ্যে ভিডিঅ' কৰিব পৰা নাছিলোঁ যিহেতু মোবাইলৰ চাৰ্জ শেষ হৈছিলে। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোলৈকে শেষ কৰিছোঁ বাবে পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টি সামৰিছোঁ। নমস্কাৰ।